আজি কানাই বৰশী বোৱা শিলালিপিখনৰ কথা ক'ব বিচাৰিছোঁ। উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত খোদিত হৈ আছে এখনি প্ৰাচীন শিলালিপি। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত থকা শিলালিপিখনৰ নাম কানাই বৰশী বোৱা শিলালিপি। তিনিটা শিলত কটা লিপি, এটা জ্যামিতিক নক্সা আৰু এটা শিলত কটা গণেশৰ এটা মূৰ্তি এই স্থানত পৰিলক্ষিত হয়। ইয়াৰে এখন শিলালিপি 1205 খ্ৰীষ্টাব্দৰ বুলি ধৰা হয়। সেই সময়ত তুৰ্কী চুলতান মহম্মদ জিয়ন বকতিয়াৰে কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিল। তেতিয়া কামৰূপৰ ৰজা আছিল পিথু। কামৰূপী সেনা আৰু তুৰ্কী সেনাৰ মাজত প্ৰবল যুদ্ধ হৈছিল আৰু যুদ্ধত কামৰূপী সেনাৰ হাতত তুৰ্কী সেনা পৰাস্ত হৈছিল। এই শিলালিপিখনৰ খোদিত পাঠৰ অৰ্থ হ'ল 1127 শকৰ চ'ত মাহৰ 13 দিনৰ দিনা কামৰূপলৈ আহি তুৰস্কসকল ধ্বংসপ্ৰাপ্ত হয়। এই শিলালিপিখনক তুৰস্ক ক্ষয়ৰ ফলি বুলি কোৱা হয়। এই লিপিখন ঠাইখনৰ পূৰ্বৰ প্ৰান্তত এটা শিলৰ নামনি ভাগত খোদিত হৈ আছে। উল্লেখযোগ্য যে ত্ৰয়োদশ শতিকাৰ অসমীয়া লিপি বিকাশৰ প্ৰত্যক্ষ নমুনা হিচাপে এই ফলিখন ধৰা হয়। এইখনি সম্পূৰ্ণ অসমীয়া আখৰৰ লিখিত প্ৰথমখন ফলি। আনহাতে আন এটা শিলত খোদিত শিলালিপিখন 17শ শতিকাৰ বুলি ধৰা হয়। এই লিপিখনত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধৰ বিষয়ে খোদিত হৈ আছে। ঠাইখনৰ মধ্যভাগত থকা দুটা বৃহৎ শিলত লিপিখন আছে। কানাই বৰশী বোৱা শিলালিপিয়ে অসমীয়া লিপি আৰু প্ৰাচীন অসমীয়া ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰি আহিছে।